নমস্কাৰ জয় আই অসম ইনভেষ্ট অসমলৈ আপোনাক স্বাগতম জনালো ইনভেষ্ট অসম প্লেটফৰ্মত আজি আমি এটা কোম্পানীৰ বিষয়ে আলোচনা কৰিম যেটো কোম্পানী ফান্ডামেন্টালি বহুত ষ্ট্ৰং হয় আৰু প্ৰেজেন্টলি এটা ধুনিয়া টেকনিক্যাল প্যাটাৰ্ন দেখুৱাই আছে যাৰ পৰা ব্ৰেকআউট হোৱাৰ বহুত চান্স আছে আৰু আমি এটা ভাল প্ৰফিট পাব পাৰো কোম্পানীটোৰ নাম আপুনি স্ক্ৰিনত দেখা পাইছে ডক্টৰ লাল পেট ল্যাব এতিয়া হয়তো আপুনি কোম্পানীটোৰ বিষয়ে জানে কোম্পানীটো হেলথ কেয়াৰ সাৰ্ভিসৰ লগত জড়িত বিভিন্ন ধৰণৰ ডায়াগনস্টিক সাৰ্ভিস প্ৰভাইড কৰে স্বাস্থ্যৰ লগত জড়িত যিকোনো টেষ্টই আপুনি ডক্টৰ লাল পেট ল্যাবৰ জৰিয়তে কৰিব পাৰে কোম্পানীটোৰ মাৰ্কেটত এটা প্ৰভাৱ আছে আপুনি যতে ততে কোম্পানীটোৰ হোৰ্ডিংছবোৰ দেখা পাব চাগে কোম্পানীৰ এড আপুনি টিভিত দেখা পাই থাকে গতিকে কোম্পানীটোৰ বিজনেস মডেল বহুত ভাল হয় আৰু ফিউচাৰ গ্ৰোথ থাকাৰ সম্ভাৱনা আছে কোম্পানীটোৰ মাৰ্কেট কেপ 22,331 crore কাৰেন্ট প্ৰাইস 2,674 এইটো 3 জুন 2024 ৰ প্ৰাইস হয় ষ্টক পি বৰ্তমান 62.4 ROC 25.2 ROE 20.4 আৰু ডিভিডেন্ড ইল্ড 0.90% ROCE ROE দুইটা ভাল হয় যদিও ডিভিডেন্ড ইল্ড অলপ বেছি হয় তথাপিও ROCE ROE more than 20 হয় সো আমি ক'ব পাৰো যে কোম্পানীটো প্ৰফিট ঠিকঠাক আছে আমি 10 বছৰৰ পি ৰেশিও যদি চাও মিডিয়ান PE 56.2 আৰু কাৰেন্টলি 62.4 পি ট্ৰেড কৰি আছে সো মিডিয়াম পি কৈ অলপ বেছি হয় আনহাতে লাষ্ট 2 বছৰত EPS কন্টিনিউয়াছলি ইনক্ৰিজ হৈ গৈ আছে কিন্তু PE বহা নাই 2 বছৰৰ আগত PE আছিল 81 আৰু বৰ্তমান PE 62 মাৰ্কেট লিডিং কোম্পানী হয় ইয়াৰ পেয়াৰ্স কিটা দিয়া আছে গুটেই কিটা পেয়াৰ্স হেলথ কেয়াৰ লগত জড়িত কিন্তু বাকিবোৰে হস্পিটেল সাৰ্ভিস প্ৰভাইড কৰে আৰু ই কমপ্লিটলি ল্যাবৰেটৰী লগত জড়িত সো তো বাকিবোৰৰ তুলনাত ইয়াৰ বিজনেস মডেল অলপ বেলেগ আৰু ডক্টৰ লাল পেট ল্যাবৰ বিজনেস মডেলত কোম্পানীটো মাৰ্কেট লিডিং প্ৰফিট এণ্ড লছ একাউণ্ট যদি আমি চাও সেলস কন্টিনিউয়াছলি ইনক্ৰিজ হৈ গৈ আছে অপাৰেটিং প্ৰফিট কন্টিনিউয়াছলি ইনক্ৰিজ হৈ গৈ আছে আৰু বৰ্তমান অল টাইম হাইত আছে OPM মাৰ্জিন এটা ৰিজনেবল ৰেঞ্জতে আছে OPM মানে অপাৰেটিং প্ৰফিট মাৰ্জিন সেলসৰ পৰা এক্সপেন্স যদি মাইনাস কৰা হয় তেন্তে অপাৰেটিং প্ৰফিট পোৱা যায় আনহাতে এই অপাৰেটিং প্ৰফিট ডিভাইডেড বাই সেলস ইনটু 100% যেটো মাৰ্জিন ওলাই তাক আমি কওঁ অপাৰেটিং প্ৰফিট মাৰ্জিন নেট প্ৰফিট অল টাইম হাই হয় 362 crore এতিয়া সব ডিভিডেন্ড পে আউট 56% তো ডিভিডেন্ড বৰ্তমান অলপ বেছি দি আছে সো ডিভিডেন্ড যদি বেছি দিয়ে আমি জানো যে ROCE আৰু ROE অলপ বাঢ়ি যায় গটিকে ROCE ROE কনসিডাৰ কৰোতে আমি ডিভিডেন্ড কিমান দিছে তাকো চোৱাৰ দৰকাৰ লাষ্ট 3 বছৰত সেলস গ্ৰোথ 12% প্ৰফিট গ্ৰোথ 7% কিন্তু ষ্টক প্ৰাইস লাষ্ট 3 বছৰৰ হাইৰ পৰা এতিয়া তলত আছে ব্যালেন্স शीटও বহুত হেলথি হয় ৰিজাৰ্ভ কন্টিনিউয়াছলি ইনক্ৰিজ হৈ গৈ আছে বৰোইংছ বহুত কম হয় আগতে ডেট ফ্ৰী আছিল এতিয়া অলপ ৰিজনেবল বৰোইংছ আছে আৰু ই কন্টিনিউয়াছলি ডিক্ৰিজ হৈ গৈ আছে প্ৰমোটাৰ শেয়াৰ প্ৰায় কনস্ট্যান্ট আছে 54.6% প্ৰমোটাৰ শেয়াৰ হোল্ড কৰিছে FI কন্টিনিউয়াছলি ইনক্ৰিজ কৰি গৈ আছে লাষ্ট 4 বছৰৰ পৰা চাও 23 24 25 আৰু এতিয়া 26.15% আনহাতে ডমেষ্টিক ইনভেষ্টৰো কন্টিনিউয়াছলি শেয়াৰ হোল্ডিং ইনক্ৰিজ কৰি গৈ আছে আৰু পাব্লিকৰ হাতৰ পৰা শেয়াৰবোৰ ওলাই গৈ আছে বৰ্তমান 9.24% পাব্লিকে হোল্ড কৰি আছে আৰু তাতো 1.16 HNI হাতৰ আছে HNI মানে হাই নেটৱৰ্থ ইন্ডিভিজুৱেলছ যোনে 1% তকৈ বেছি শেয়াৰ হোল্ড কৰে তেও HNI ৰাহে গটিকে জেনাৰেল পাব্লিক যিবোৰ ৰিটেইল পাব্লিক আমাৰ দৰে পাব্লিকে মাত্ৰ 8% শেয়াৰ হোল্ড কৰি আছে গটিকে আমি দেখিলো যে এটা বহুত হেলথি ফান্ডামেন্টালি ষ্ট্ৰং কোম্পানী হয় এনে ধৰণৰ কোম্পানীত যদি ইনভেষ্ট কৰা যায় তেনেহলে ৰিস্ক বহুত কম থাকে এতিয়া হক আমি জানিব চেষ্টা কৰো কোম্পানীটোৰ টেকনিক্যালি কি প্যাটাৰ্ন দেখুৱাই আছে যাৰ বাবে মই কোম্পানীটোৰ বিষয়ে আজি আলোচনা কৰিলো কোম্পানীটোৰ অল টাইম হাই 4236 অক্টোবৰ 2021 তে বনাইছিলে তাৰ পাছত কোম্পানীটোৰ শেয়াৰ প্ৰাইস কন্টিনিউয়াছলি ফল হোৱাৰ আৰম্ভ হয় কোম্পানীটোৰ ইন্টাৰনেল কোনো প্ৰবলেম নাছিলে কিছুমান এক্সটাৰ্নেল নিউজ যেনে চৰকাৰে কিছুমান টেষ্ট ফ্ৰী কৰি দি আছিল তেনে ধৰণৰ নিউজ ওলাইছিল আৰু কোভিডৰ পাছত হেলথ কেয়াৰ সাৰ্ভিসৰ শেয়াৰ প্ৰাইস বহুত ইনক্ৰিজ হৈ গৈছিল আৰু এটা কাৰেকচন প্ৰয়োজন আছিল সো যেতিয়া মাৰ্কেট কাৰেকচন হৈছিল 2022 ইনিশিয়েলত
আৰু তেতিয়া এই শ্বেয়াৰটো নিয়াৰ এবাউট 60% কাৰেক্ট হয় সো ইয়াৰ পৰা আমি গম পাওঁ যে যদি এটা ভাল কোম্পানীও হয় কিন্তু কোম্পানীটোৰ ভ্যালুয়েশন বহুত বেছি হয় তাৰ ষ্টক প্ৰাইস বাঢ়ি গৈ আছে বুলি আমি কিনিব নালাগে চাওক যদি কোনোবাই এনেকুৱা 4000 ৰ ওচৰত কিনিছে তেন্তে সেই মানুহজনে আজিও নিয়াৰ এবাউট 30% লছত আছে তো তেনে ভুল কৰা মানুহজনে 2.5 বছৰত কোম্পানীটোৰ পৰা একো প্ৰফিট পোৱা নাই বৰঞ্চ 30% লছত আছে আৰু ম্যাক্সিমাম মানুহে এনে ধৰণৰ সময়ত ফ্ৰাষ্ট্ৰেচন হৈ পেনিক সেল কৰাৰ আৰম্ভ কৰে এটা কোম্পানীটোৰ শেয়াৰ প্ৰাইস কাৰেকচন হোৱাৰ পাছত 1770 ষ্টক প্ৰাইসত এটা ভাল সাপোৰ্ট আছিল আৰু তাত ডাবল বটম বনালে আৰু তাৰ পৰা এগেইন কোম্পানীটোৰ ষ্টক প্ৰাইস ইনক্ৰিজ হোৱাৰ আৰম্ভ হ'ল আৰু বৰ্তমান চাওক কোম্পানীটোৱে এটা ধুনিয়া কাপ উইথ হ্যান্ডেল প্যাটাৰ্ন বনাব গৈ আছে এটো এটা কাপ হয় আৰু এটো হ্যান্ডেল হয় বৰ্তমান 2674 ট্ৰেড কৰি আছে আৰু নিয়াৰ এবাউট 2760 এই প্ৰাইসত এটা ভাল ৰেজিস্ট্যান্স আছে আৰু ইয়াৰ পৰা যদি কোম্পানীটো ব্ৰেকআউট দিয়ে এডাল ষ্ট্ৰং গ্ৰীন ক্যান্ডেলৰ হৈতে তেন্তে আমি কোম্পানীটোৰ ষ্টক প্ৰাইস ভালেখিনি ওপৰলৈ যাব বুলি আশা কৰিব পাৰো চাওক কাপ উইথ হ্যান্ডেল প্যাটাৰ্নত কি হয় আমি এডাল হৰাইজন্টাল লাইন ড্ৰ কৰো ইয়াত এডাল গ্ৰীন ক্যান্ডেল থাকিব আৰু ইফালে এডাল গ্ৰীন ক্যান্ডেল থাকিব আৰু ই এটা বটম বনাব এটো হৈ পৰে এটা কাপ আনহাতে হ্যান্ডেলে কাপৰ বটম ব্ৰেক নকৰে চাওক ইয়াত কাপটোৰ বটম ব্ৰেক কৰা নাই আৰু ই ইয়াৰ পৰা এটা সাপোৰ্ট ললে এই সাপোৰ্টটো 1958 ৰ সাপোৰ্টটো ললে আৰু সাপোৰ্ট লৈ এগেইন এই ৰেজিস্ট্যান্স লৈ যাব 2750 ৰ ওচৰত আৰু ইয়াৰ পৰা যদি ব্ৰেকআউট দিয়ে তেন্তে কোম্পানীটোৰ এটা নতুন টাৰ্গেট আহি পৰিব হয়তো ব্ৰেকআউট দিয়াৰ পিছত আকৌ কোম্পানীটোৱে এইখিনি কনসলিডেশন কৰিব পাৰে আকৌ এইটো সাপোৰ্ট ল'ব পাৰে নেক্সট আৰু এটা কাপ বনিব পাৰে আৰু নেক্সট সাপোৰ্টটো হ'ব 2264 এনেকে আৰু এটা কাপ বনিব আৰু তাৰ পাছত ব্ৰেকআউট দিব পাৰে কিন্তু ব্ৰেকআউট দিয়াটো 100% কনফাৰ্ম আৰু যেতিয়া ব্ৰেকআউট দিব তেতিয়া ইয়াৰ টাৰ্গেট কিমান হ'ব টাৰ্গেট হ'ব এই ৰেজিস্ট্যান্সৰ পৰা কাপৰ বটমলৈকে ল'ব লাগিব এনেকে আমি বটমলৈকে এডাল এৰো ললো আৰু এটো ওপৰলৈ শিফট কৰি দিলো আৰু ইয়াৰ টাৰ্গেট উলাই পৰিলে 3699 নিয়াৰ এবাউট 3700 বৰ্তমান ষ্টক প্ৰাইসৰ পৰা যদি আমি চাও নিয়াৰ এবাউট 40% গেইন হোৱাৰ চান্স আছে কিন্তু কিমান দিনত সেইটো শিওর নহয় কিন্তু ব্ৰেকআউট দিয়াটো প্ৰায় কনফাৰ্ম কাৰণ কোম্পানীটো ফান্ডামেন্টালি ষ্ট্ৰং হয় অল টাইম হাই প্ৰফিট অল টাইম হাই সেলস FII DI দুইটাই কিনি আছে পাব্লিকৰ হাতত শেয়াৰ কম আছে সো সকলো ফালৰ পৰা কোম্পানীটো এটা ষ্টেবল কোম্পানী হয় ধুনিয়া এটা প্যাটাৰ্ন বনাই আছে ব্ৰেকআউট দিবই আৰু ব্ৰেকআউট দিলে আমাৰ টাৰ্গেট হ'ব 3700 rupees এটা এই কোম্পানীটো 3700 rupees টাৰ্গেট হিট কৰিলে আমি বেছিব লাগে না যদি এনে ধৰণে ব্ৰেকআউট দিয়ে আৰু এই টাৰ্গেট প্ৰাইস যদি অল টাইম হাইট কৈ তলত থাকে এনে ধৰণৰ কোম্পানী যি ফান্ডামেন্টালি বহুত ষ্ট্ৰং কোম্পানী হয় তেন্তে আমি অল টাইম হাই লৈকে ওয়েট কৰিব পাৰো অৰ্থাৎ আমি 4250 rupees লৈকে ওয়েট কৰিব পাৰো আৰু যেতিয়া 4250 rupees পাব তেতিয়া আমি কোম্পানীটোৰ শেয়াৰ সেল কৰিব পাৰো সো কারেন্ট প্ৰাইসৰ পৰা যদি আমি অল টাইম হাই লৈকে কিমান গেইন হ'ব পাৰে চাও তেন্তে পটেনশিয়াল গেইন দেখুৱাই আছে 57.76 সো এই 57% গেইন হবলৈ যদি এক বছৰ সময় লাগে এবছৰত যদি আমাৰ পইচা 57% ইনক্ৰিজ হয় তেন্তে কি বেয়া আছে কাৰণ এনে ধৰণৰ কোম্পানীত ৰিস্ক কম থাকে আৰু গেইন হোৱাৰ চান্স 100% থাকে কোম্পানীটো কিবা এক্সটাৰ্নাল কাৰণৰ কাৰণে কাৰেকচন হৈছিল কাৰেকচন হোৱাৰ পাছত কোম্পানীটো আকৌ ৰেজিস্ট্যান্সত আছে এটা ধুনিয়া প্যাটাৰ্ন বনাই আছে ইয়াৰ পৰা ব্ৰেকআউট দিয়াৰ চান্স আছে আৰু ব্ৰেকআউট দিলে কোম্পানীটোৱে নিজৰ অল টাইম হাই লৈকে যোৱাৰ সম্পূৰ্ণ চান্স আছে তাৰ কাৰণে যদি কোম্পানীটোৱে এক বছৰ সময় লয় তেন্তেও আমাক নিয়াৰ এবাউট 60% ৰিটাৰ্ন কোম্পানীটোৱে দিব এইটো কোনো ধৰণৰ বাই টিপ নহয় অনলি ফান্ডামেন্টাল আৰু টেকনিক্যাল এনালাইসিস কেনেকৈ কৰিব লাগে তাকহে আমি জানিবলৈ চেষ্টা কৰিছো এইটো কমপ্লিটলি মোৰ ভিজন হয় আপুনি কোম্পানীটোৰ শেয়াৰ বাই কৰে সেল কৰে হেতু আপোনাৰ ডিসিশন বাট আমি যদি এনে ধৰণে এপ্ৰোচ কৰো তেন্তে আমি এই মাৰ্কেটৰ বিষয়ে কিছুমান বস্তু শিকিব পাৰো আৰু এইবোৰ যেনেকৈ আমি এপ্লাই কৰিম তাৰ পৰা এক্সপেৰিয়েন্স গেইন হ'ব আৰু সেই এক্সপেৰিয়েন্সৰ পৰা আমি কিছু ইনকাম কৰিবলৈ সমৰ্থ হ'ম আজিলৈ ইমানে চাই থাকিব ইনভেষ্টৰ অসম আমাৰ এটা অনুৰোধ যদি আমাৰ ভিডিঅ'বোৰ আপোনাৰ উপযোগী যেন লাগে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব হ্যাপি ইনভেষ্টিং জয় আই